নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক যদি মই এটা প্ৰশ্ন কৰোঁ, গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ, আপোনালোক হয়তো বিমূৰত পৰিব। কি পাৰ্থক্য থাকিব পাৰে এখন গাঁও আৰু এখন চহৰৰ মাজত? গতিকে আজি গাঁও আৰু চহৰৰ কথা পাতিম। বিষয়টো হৈছে আমাৰ গাঁও আমাৰ চহৰ। আজিৰ পৰা কিছুদিন আগতে এটা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিল, আৰু সেই অনুষ্ঠানটিত মোক বাছি দিয়া বিষয়বস্তুটোৱে আছিল আমাৰ গাঁও আমাৰ চহৰ। হঠাৎ আজি বস্তুটোৰ কথা মনত পৰিল আৰু ভাবিলোঁ সেই কথাটো আপোনালোকৰ সন্মুখত দাঙি ধৰোঁ। এতিয়া যদি ক'বলৈ যাওঁ, বিচাৰিবলৈ যাওঁ গাঁও আৰু চহৰৰ মাজত কিবা পাৰ্থক্য, তেতিয়াহ'লে ইমানেই বহুত ভাবিব লগা হয়, ইমানেই কথা ভাবিব লগা হয় যে ক'ৰ পৰানো বিচাৰি উলিয়াম, বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এতিয়া প্ৰথম কথাটো হ'ল এতিয়া বিশ্বায়নৰ যুগ তথা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যুগ। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সময়ত যিদৰে নগৰসমূহ আগবাঢ়িছে, তাৰ সমান্তৰালভাৱে গাঁওসমূহো আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গাঁও আৰু চহৰৰ কথা যদি পাতিবলৈ যাওঁ, আমি প্ৰথমতেই ভাবিব লাগিব চহৰৰ সৃষ্টি কেনেদৰে হৈছিল, চহৰৰ উৎপত্তি ক'ৰ পৰা হৈছিল। আমি যদি ইতিহাস খুচৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যেতিয়া গাঁৱত শস্য উৎপাদন হৈছিল, গাঁৱত কুটীৰ শিল্পসমূহ গঢ় লৈ উঠিছিল। গাঁৱত যি শস্য উৎপাদন হৈছিল বা যিসমূহ বস্তু দ্ৰব্য গাঁৱত উৎপাদন হৈছিল, সেই বস্তুসমূহ দ্ৰব্যসমূহ বিক্ৰী কৰিবৰ বাবে তেওঁলোকক এটা অঞ্চল লাগিছিল, এখন বজাৰ লাগিছিল, আৰু সেই বজাৰসমূহকে কেন্দ্ৰ কৰি এটা সময়ত চহৰ গঢ় লৈ উঠিছিল। এতিয়া প্ৰশ্ন হয়, বজাৰসমূহক কেন্দ্ৰ কৰি চহৰবোৰ কেনেদৰে গঢ় লৈ উঠিছিল? যেতিয়া একেটা ডাঙৰ অঞ্চল, সেই অঞ্চলটোৰ কেন্দ্ৰত এখন বজাৰ গঢ় লৈ উঠে, তেতিয়া অঞ্চলটোৰ চাৰিওফালৰ পৰা বিভিন্ন শ্ৰেণীৰ মানুহ সেই অঞ্চলটোত আহি লগ হ'বহি লগা হয়, আৰু তেওঁলোক লগ হয়হি, তেওঁলোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তাত থাকিব লগা হয়, তাত সময় কটাব লগা হয়। ফলত তাত বিভিন্ন ধৰণৰ অনুষ্ঠান বা মাধ্যম গঢ় লৈ উঠে, আৰু সেই অনুষ্ঠানবোৰকে কেন্দ্ৰ কৰি এটা সময়ত এখন চহৰৰ সৃষ্টি হৈছিল। ইয়াৰ পৰা বুজিব পাৰি যে চহৰৰ উৎপত্তিৰ মূলতেই আছিল গাঁও, অৰ্থাৎ এটা সময়ত গাঁওসমূহে চহৰ নিৰ্মাণ কৰিছিল, আৰু লাহে লাহে সময়ৰ পৰিৱৰ্তন হ'ল আৰু মানুহে গাঁওসমূহ এৰি চহৰমুখী হ'বলৈ ধৰিলে। মানুহে চহৰমুখী হোৱাৰ আঁৰত বহুত কথা দেখা যায়। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, এটা সচ্ছল জীৱন যাপন কটাবৰ বাবে তেওঁলোকে গাঁৱৰ পৰা চহৰলৈ যায়। কিন্তু এতিয়া যদি আমি মন কৰোঁ, এতিয়া যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে কিন্তু যিসমূহ মানুহ গাঁৱৰ পৰা এটা সময়ত চহৰলৈ গতি কৰিছিল, সেই মানুহখিনি কিন্তু এটা সময়ত চহৰৰ পৰা আকৌ গাঁৱলৈ উভতি আহে। সকলোৰে অহাৰ পথবোৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু তেওঁলোক উভতি আহে। কেনেদৰে উভতি আহে বুলি যদি আমি ক'বলৈ যাওঁ, চহৰৰ সুউচ্চ অট্টালিকাত থকা মানুহেও কেতিয়াবা বিচাৰে গাঁৱৰ এটা সুকোমল পৰিৱেশ, গাঁৱৰ সেউজীয়া প্ৰকৃতিৰ মাজত তেওঁলোকে সময় অতিবাহিত কৰিব বিচাৰে। তাৰ বাবে তেওঁলোকে আকৌ পুনৰ নিজৰ গাঁওখনলৈ উভতি আহে। কিয়নো এটা সময়ত গাঁৱত সকলো বস্তু উপলব্ধ নাছিল। প্ৰায় প্ৰশাসনিক ক্ষেত্ৰতেই হওক, অৰ্থনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত চহৰসমূহ আগবঢ়া আছিল। কিন্তু বৰ্তমান ক্ষমতাৰ বিকেন্দ্ৰীকৰণেই হওক বা চৰকাৰৰ উন্নয়নৰ পদক্ষেপেই হওক, গাঁওসমূহকো চহৰসমূহৰ সমানে আগবঢ়াই নিবলৈ সক্ষম হৈছে। আজি গাঁওসমূহত যদি বেংক প্ৰতিষ্ঠা হৈছে, তাৰ সমান্তৰালভাৱে গাঁওসমূহত শিক্ষানুষ্ঠানৰো প্ৰতিষ্ঠা হৈছে। আজি চহৰত যিমান চৰকাৰী বিদ্যালয় আছে, তাৰ সমান্তৰালভাৱে গাঁৱতো কিন্তু চৰকাৰী বিদ্যালয় স্থাপন হৈছে। চহৰত যিদৰে প্ৰাইভেট শিক্ষানুষ্ঠান আছে, গাঁৱতো ঠিক সেইদৰে প্ৰাইভেট শিক্ষানুষ্ঠান থকা দেখা যায়।
চহৰত যিদৰে ব্যৱসায় বাণিজ্যই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, ঠিক তেনেদৰে গাঁওসমূহতো চহৰসমূহৰ দৰেই ব্যৱসায় বাণিজ্যই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰা বুজিব পৰা যায় যে বৰ্তমান গাঁৱৰ মানুহসমূহ চহৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকা নাই। বৰ্তমান গাঁৱৰ মানুহসমূহে যি লাগে, যি প্ৰয়োজন হয়, তেওঁলোকক প্ৰয়োজন হোৱা সকলোবিলাক বস্তু তেওঁলোকে নিজৰ অঞ্চলটোতে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰত্যেকখন গাঁও এতিয়া লাহে লাহে একোখন চহৰলৈ ৰূপান্তৰ হ'বলৈ ধৰিছে। আজি গাঁৱত খেতি বাতি কৰা মানুহৰ সংখ্যাতকৈ গাঁৱত ব্যৱসায় কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু কৃষিৰ গুৰুত্ব লাহে লাহে যে হ্ৰাস পাবলৈ ধৰিছে, সেইটো আচলতে আমাৰ কাৰণে পজিটিভ নে নিগেটিভ, সেইটো ভাবি চোৱাৰ সময় কিন্তু আমাৰ আহি পৰিছে। আজি আমি চাউলৰ বাবে যদি পঞ্জাৱৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয়, কিন্তু আমাৰ অসমত পৰ্যাপ্ত পৰিমাণে কৃষিভূমি থকাৰ পাছতো আমি চাউলৰ বাবে অন্য এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হোৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা হৈ পৰিব। আমি সহজলভ্যতাৰ বাবেই আমি কিছুমান কাম যিবিলাক আমি ঘৰতে কৰিব পাৰোঁ, সেইবিলাকৰ পৰা বাৰু আমি লাহে লাহে আঁতৰি আহিছোঁ নেকি? নিজকে সুধিব মন যায়, প্ৰশ্ন হয় মনত। আজি প্ৰত্যেকখন গাঁও চহৰৰ দিশে আগবাঢ়িছে, সেয়া ভাল কথা। কিন্তু আমি নিজৰ যিটো ভেটি, নিজৰ যি শিপাডাল, সেয়া আমি ক'ৰবাত পাহৰি গৈছোঁ নেকি? আমি সেয়াও তাতে ভাবি চাব লাগিব। আজি আমি কৃষি ক্ষেত্ৰত ট্ৰেক্টৰ ব্যৱহাৰ কৰিছোঁ, উচ্চ মানদণ্ডৰ কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰিছোঁ, ভাল কথা। কিন্তু আমাৰ যি পৰম্পৰা, সেই পৰম্পৰাক আমি ক'ৰবাত এৰি আহিছোঁ নেকি? আমি এৰি আহিছোঁ নেকি সেই গৰু গাড়ীৰ চকাটো? আমি এৰি আহিছোঁ নেকি ক'ৰবাত তাঁতশালৰ মাকুটোৰ কথা, যিবিলাক এতিয়া বৰ্তমান পোৱা যায় কোনোবা ৰেষ্টুৰেণ্টৰ ডেক'ৰেশ্যনৰ ঠাইত? যিটো বস্তু গাঁৱত উপলব্ধ হ'ব লাগিছিল, সেয়া কোনোবা চহৰৰ ৰেষ্টুৰেণ্টত উপলব্ধ হৈছে। আমি ভাবি চাবৰ হ'ল, নিজকে সুধি চাবৰ হ'ল। আধুনিকতাৰ পৃথিৱীখনত জীয়াবলৈ যাওঁতে আমি নিজৰ পৰম্পৰা, নিজৰ কৃষ্টি সংস্কৃতিবিলাক আমি ক'ৰবাত পাহৰি গৈছোঁ নেকি? আমি নিজকে সুধি চাবৰ হ'ল। গাঁও আৰু চহৰক লৈ পাতি থাকিলে, আলোচনা কৰি থাকিলে বহুত কথা ওলাব, কিন্তু এয়া থুলমূলভাৱে আপোনালোকৰ সন্মুখত নিজৰ মনোভাৱখিনি দাঙি ধৰিলোঁ। থুলমূলভাৱে গাঁও আৰু চহৰৰ বিষয়ে এটা সৰু ব্যাখ্যা আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। সকলোলৈকে ধন্যবাদ।